তো বৰ্তমান এফালে গাখীৰ উতলি আছে। এই জুইখনত অৱস্থা চাওক, পুৰা বেয়া হৈ গৈছে। Hey, what's up guys, good morning and welcome back to my new vlog. তো বৰ্তমান এতিয়া বাজিছে 5:30 আৰু জাষ্ট উঠিছোঁ, উঠি মেলি মুখ হাত ধুই অলপ ফ্ৰেছ হাৱা খাবলৈ ওলাই আহিছোঁ ৰাস্তাই পুৰা ফ্ৰেছ হাৱা একদম মাৰি আছে। তো এতিয়া বৰ্তমান বাজিছে 8:30 আৰু ভাত পানী খাই ৰেডি হ'লোঁ। তো এতিয়া অলপ পিছত ঘৰলৈ যাম, কাৰণ ঘৰত গৈ কেইটামান কিবা কিবি কাম আছে, তো সেইকেইটা কাম কৰিব লাগিব, সেইকাৰণে অলপ সোনকালে যাওঁ। আৰু চেম ৰাস্তাত একো দেখাব নোৱাৰোঁ, গোপ্ৰ একশ্যন কেমেৰা নাই, তো চিধা ঘৰত গৈ লগ পামগৈ। আৰু আজিতো ৰাস্তাত ক'তো সোমোৱা প্লেন নাই, তো ডাইৰেক্ট চিধা ঘৰলৈকে যাম। তো বাই একদম ঘৰলৈ লগ পাম। তো বৰ্তমান এতিয়া বাজিছে 10টা আৰু মই ফাইনেলি পালোহি ঘৰ। ৰাস্তাত একো দেখাব নোৱাৰিলোঁ বাৰু, কৈছিলোঁ, কাৰণ মোৰ একো একশ্যন কেমেৰা নাই আৰু এখন হাতে মোবাইলটো লৈ পিনে এখন হাতে বাইক চলোৱাটো একদম ভাল কথা নহয়, মানে পুৰা ৰিক্সৰ কথা হৈ যায়। তো পিছত কেতিয়াবা যেতিয়া একশ্যন কেমেৰা ল'ম, তো তেতিয়া সেইবোৰ ভালকৈ দেখুৱাম জেগাবোৰ। এনেও নিজৰে গাঁও বাৰু, তাৰ আকৌ গৈ থাকিম। আৰু কালিতো একো দেখাবই নোৱাৰিলোঁ গাঁওখনৰ, অকল ঘৰৰ ওচৰৰ যিখিনি আছিলে। তো নেক্সট টাইম যাম ভালকৈ থকাকৈ দুদিনমান, তো তেতিয়া গোটেই ধুনীয়াকৈ দেখাম বাৰু। তো আজি হৈছে জন্মাষ্টমী আৰু আমাৰ এই ঘৰৰ ওচৰ, মানে আমাৰ এতিয়া এইখন য'ত থাকোঁ আমি, তাৰ নামঘৰটো ৰাতি জন্মাষ্টমী পাতে। তো সেইখিনিও দেখাম ধুনীয়াকৈ কেনেকৈ কি কৰে ৰাতিকৈ। বৰ্তমানতো এতিয়া দিনত একো কাম চাম হোৱা নাই, তো এতিয়া লাহেকৈ চাগে মানুহবোৰ আহিব কিবা কিবি কাম কৰিবলৈ, তো তেতিয়াও যাম, তেতিয়াও ধুনীয়াকৈ দেখাম কি কৰে, আৰু ৰাতিকৈও দেখাম কেনেকৈ জন্মাষ্টমী পাতে। তো চাই থাকক ভিডিঅ'টো আগলৈ। আৰু বৰ্তমান মই আহিছিলোঁ এইফালে গাখীৰ ল'বৰ কাৰণে। এণ্ড আজি বতৰটো যদিও ৰ'দ নাই, পুৰা হিউমিড হৈ আছে, পুৰা গৰম, ঘামি একদম অৱস্থা নাইকিয়া হৈ গৈছোঁ। কি যে গৰম দিনটো আহেও। তো এতিয়া পটাপট যাওঁ ঘৰ, নহ'লে ঘামি জুমি একদম অৱস্থা নাইকিয়া হৈ যাম। তো এতিয়া বৰ্তমান বাজিছে 9টা আৰু অলমষ্ট মানুহবোৰ সকলোবোৰ নামঘৰলৈ আহিছে। আমাৰ ঘৰৰ মুখতে নামঘৰটো। তো ময়ো পটাপট ধুতি চুটি পিন্ধোঁ, গামোচা লওঁ আৰু যাওঁ। তো চাই থাকক। আৰু ফাইনেলি মই ধুতি লগাই পূৰা ধুতি চুটি পিন্ধি ৰেডি হৈ গ'লোঁ। তো এতিয়া বৰ্তমান ফাইনেলি যাওঁ নামঘৰ। বৰ্তমান এইফালে নামঘৰীয়াই শৰাই সজাব লৈছে, তাৰপিছত পঢ়িব পুথি আৰু তাৰপিছত নাম আৰম্ভ কৰিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু বৰ্তমান আমি এইফালে পকা মিঠৈ বনাবলৈ আৰম্ভ কৰিছোঁ, কাৰণ জন্মাষ্টমীত পকা মিঠৈ দিয়াটো এটা নিয়ম। চ' ফাৰ্ষ্টতে আমি গাখীৰ আৰু অলপ পানী তাত দি পিনে ভালদৰে উতলিবলৈ দিছোঁ। তাৰপিছত তাত দিম গুড় আৰু জালুকৰ গুড়ি, তাৰপিছত তাত পিঠাগুড়ি দি পিনে সেইখিনি ভালদৰে মিক্স কৰিম আৰু লাডু বনাম। তো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। তো বৰ্তমান এইফালে গাখীৰ উতলি আছে আৰু এইফালে কাটি আছে গুড়। তো বৰ্তমান এইফালে আমি বনাই আছোঁ পকা মিঠৈ আৰু এইফালে দি আছোঁ গুড়। এইখিনি গুড়খিনি গলাৰ পিছত তাৰপিছত দি দিম পিঠা। বৰ্তমান আজি কৃষ্ণৰ বাৰ্থডে বুলি আমি এইফালে বনাই আছোঁ পকা মিঠৈ। পুৰা গৰমত জুই অৱস্থা বেয়া হৈ গৈছে। আৰু এইফালে দেখাই দিয়া পুৰা গুড় গলি আছে, এইখিনি গুড় গলি আছে। আৰু এই জুইখনত অৱস্থা চাওক, পুৰা বেয়া হৈ গৈছে, পুৰা এইফালে গুড় গলি আছে। ইয়াত এতিয়া বৰ্তমান জালুক দি দিলোঁ আৰু অলপ পিছত পিঠাখিনি দিম, পিছত ধুনীয়াকৈ লাডু কৰিম।
ধুনীয়াকৈ দেখাই যাম, আপোনালোকে চাই থাকক। কিন্তু এইফালে ঘামত পূৰা অৱস্থা বেয়া। তো বৰ্তমান এতিয়া ইয়াত পিঠা দিয়া হৈছে সেইখিনি। এইখিনি ইয়াত পিঠা দিছে, পূৰা লৰাব লাগিব আৰু এতিয়া। বনাই থকা হৈছে একদম পুৰা অৱস্থা দেখো। মিঠৈকেইটা অৱস্থা চাওক একদম, এটা ডাঙৰ এটা সৰু ৰিমিক্স আছে নেকি, ৰিমিক্স। আৰু এইফালে অৱস্থা চাওক, পুৰা ঘামি জুমি অৱস্থা নাইকিয়া হৈ গৈছে। এইফালে আমাৰ পুৰা মিঠৈ ৰেডি হৈ গ'ল, পুৰা 481টা, মানে 481। তো এতিয়া ছাকচেছফুল। আৰু পুৰা ঘামি জমি অৱস্থা বেয়া, কিন্তু ছাকচেছ পুৰা। আৰু পুৰা মানুহ ভৰ্তি হৈ গৈছে নামঘৰত। এতিয়া বৰ্তমান পঢ়ি আছে পুথি, তো তাৰপিছত ল'ব নাম, তাৰপিছত দিব প্ৰসাদ। আৰু এতিয়া বৰ্তমান বাজিছে 12টা, আৰু আমি সকলোৱে যিহেতু জানোৱেই যে কৃষ্ণৰ জন্ম হৈছিলে মাজনিশা, আৰু কৃষ্ণৰ জন্মৰ সময়ত চাৰিওদিশে পূৰা অন্ধকাৰ হৈ পৰিছিলে, আৰু সেইবাবে ইয়াত লাইটবোৰ অফ কৰি দিয়া হৈছে। আৰু বৰ্তমান 12 বজাৰ পিছত পুনৰ এইফালে আৰম্ভ হ'ল আমাৰ নাম কীৰ্তন। আমাৰ এইফালে প্ৰসাদ আহি গ'ল, এইখিনি প্ৰসাদ বাট এইটো চাওক না, খায়ে খতম কৰি দিলে। তো বৰ্তমান মই পালোহি ঘৰ, আৰু এতিয়া বৰ্তমান বাজিছে ৰাতি 3টা। লিটাৰেলি বহুত ভাল লাগিলে, বহুত দিনৰ মূৰত এনেকৈ নামঘৰত গ'লোঁ, নাম কীৰ্তন শুনিলোঁ, তো মনটো বহুত ভাল লাগিলে। হোপ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এইটো ভিডিঅ' ইমানতে এণ্ড কৰিছোঁ, কাৰণ একদম এনাৰ্জি নাই, এতিয়া বছ শুই যাওঁ আৰু
ভিডিঅ'টো কাইলৈ ৰাতিপুৱা উঠি পিনে এডিট কৰিম। তো এইটো ভিডিঅ' মানে ভিডিঅ'ত